শ্ৰী শ্ৰী দুৰ্গা দব্বৈ নমো নমঃ এই শাৰদীয় বতৰত আমাৰ প্ৰজ্ঞাদা ৰাইজিং ফেমিলি ফালৰ পৰা আপোনালোকলৈ হিয়া ভৰা আন্তৰিক শুভকামনা জনালো এই শাৰদীয় দুৰ্গা পূজা মহোৎসৱত আপোনালোকে আমাৰ যেটো ফ্যামিলি আছে সেই ফ্যামিলিত আমি কিছুমান মেম্বাৰৰ লগত আপোনালোকক চিনাকি কৰিম আমি ইয়াতে কেনেকৈ ভিডিঅ'বিলাক আপোনাৰ মাজলৈ লৈ আহো তাৰ আজি সবিশেষ ডিটেইল আপোনালোকে ভিডিঅ'টোত শেষলৈ চাই থাকক পাই যাব তাৰ ওপৰত এই দুৰ্গা পূজাত আপোনালোকে ক'ত পালন কৰে বা আপুনি কেনেকৈ পালন কৰে বা আপুনি ইয়াৰে কেনেকৈ সেলিব্ৰেশন কৰে আমি হেতু বিষয় জানিব বিচাৰিছো গতিকে আপুনি আমাৰ কমেন্ট বক্সত আপুনি কেনেকৈ সেলিব্ৰেশন কৰে বা কোনটো লোকেশনত আপোনালোকে পূজা পালন কৰে আমি সেই লোকেশনত যোৱাৰ কাৰণে আগ্ৰহী যদি হে আপুনি ইনভাইট দিয়ে তেতিয়াহলে আমি সেই পূজাস্থলীত নিশ্চয় উপস্থিত হৈ তাতে আমি শ্ৰীমা দুৰ্গাৰ আশীৰ্বাদ ল'ব বিচাৰো আমাৰ ইয়াৰ ওচৰৰে দুৰ্গা পূজা আছে এখন আছে পুথিমাৰী বাৰৱালী দুৰ্গা পূজা সমিতি আৰু এখন আছে হাজে দগাঁও দুৰ্গা পূজা সমিতি তাৰপৰা আমি ইয়াৰে আমাৰ যিজন প্ৰজ্ঞাদা ৰাজিঙৰ যিজন সদস্য আছে সেইজন আমাৰ মধুগুচি ফালৰ পৰা গতিকে হিয়তে মধুগুচিত দুৰ্গা পূজা পালন কৰে তাৰ বিষয়ে আমি সবিশেষ আপোনালোকৰ মাজলৈ দাঙি ধৰিম পুথিমাৰী বাৰৱালী দুৰ্গা পূজা সমিতি এইটো এটা সবচেয়ে বৃহত্তম নাম হয় গতিকে আমি যোৱা 2 বছৰ এই দুৰ্গা পূজা পালন কৰিব পৰা নাছিল কিন্তু এবাৰ আমি পালন কৰিব পাই নথৈ আনন্দিত তাৰপৰা আপোনালোকক আমি এই দুৰ্গা পূজা মহোৎসৱত অশেষ শুভকামনা জনাইছো যাতে আপুনিও এই মহোৎসৱটো সুন্দৰভাৱে পালন কৰিব পাৰে আপুনি কি কৰিলে আমাক কমেন্ট কৰি জনাওক বলক আমি আমাৰ এটু ষ্টুডিও এটু আমাৰ এখন আমাৰ প্ল্যানিং বোৰ্ড আমি ইয়াতে ধৰক নতুন ভিডিও আহিলে ইয়াতে প্ল্যানিং কৰাম আমি এজন আমাৰ ফ্যামিলি মেম্বাৰৰ লগত আপোনালোক চিনাই কৰি দিও এই আমাৰ ফৰেন্ড গলতে এওক আমি দুৰ্গা পূজাৰ শুভেচ্ছা জনালো তাৰ উপৰিও আমাৰ যিখিনি ফ্যামিলি আছে এই প্ৰজ্ঞাদা ৰাইজিঙৰ এই ফ্যামিলিটো কি কবা তুমি মোৰ তৰফৰ পৰা সমবাহী ৰাইজলৈ দুৰ্গা পূজাৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনাইছো যাতে আমাৰ প্ৰজ্ঞাদা ইউটিউব চেনেলটো আগুৱাই যায় ধন্যবাদ আমি বহুত প্ল্যান কৰি আছো আপোনালোকৰ মাজলৈ নতুন নতুন টপিক নতুন ইন্টাৰেষ্টিং কিছুমান টেকনলজি হেতত লৈ আগবঢ়াই নিয়াৰ কাৰণে তাৰ উপৰি প্ল্যানিং কৰি আছে আৰু নতুন যিবিলাক আছে ধৰক সেইবিলাক ইনক্লুড কৰিবৰ কাৰণে তাৰ উপৰিও আমাৰ চেনেলটোত যিখিনি মানে আমাৰ যিখিনি ফ্যামিলি আছে বা যে 275 বা 300 যিখিনি ফ্যামিলি আছে সেই ফ্যামিলিটোক দুৰ্গা পূজাৰ কাৰণে কি কবা দুৰ্গা পূজাৰ মানে হেতকে বা তুমি কেনেকৈ দুৰ্গা পূজা পালন কৰিবা কি জনাবা দুৰ্গা পূজা আমি প্ৰত্যেক বছৰে খুব আনন্দৰে পালন কৰো যোৱা এইবেলি কি গম পাইছো যোৱা বছৰ কোভিড-19 ৰ কাৰণে আমাৰ দুৰ্গা পূজা নছিল হেতু দুখিত এবাৰ আমাৰ খুবেই বহুত ডাঙৰ খুব এক্সাইটেড হৈছো আমি মানে ডাঙৰ ভাবে আমি মানে মন উলাহ মালাৰে মানে আমি দুৰ্গা পূজা এবাৰ চাম বুলি ভাবিছো আৰু আপোনালোকে নিশ্চয় চাম বুলি ভাবি আছে কাৰণ যোৱা বছৰ নাপালে তাৰ আগতে নাপালে এবাৰটো ধুনীয়াও হ'ব আশা কৰো আপোনালোকে দুৰ্গা পূজা খুব ধুনীয়াকৈ পালন কৰে আমাৰ ওচৰৰে যিখিনি দুৰ্গা পূজা হয় আমাৰ তাৰ বিষয়ে কিবা কবা নেকি হয় মই আমাৰ ওচৰত আছে আপোনাৰ দুৰ্গা পূজা হয় আমাৰ পুথিমাৰী আৰু আমাৰ ইফালে আছে মধুগুচি হাজে দগাঁও চক আৰু বাইরে সাইডে ৰঙিয়া নাকি আছে তথাপিও আমাৰ ওচৰৰ এলেকা আৰু দেনে পুথিমাৰী মধুগুচি হাজে দগাঁও চক আমি প্ৰত্যেক বছৰে আহো আৰু আপোনালোকে যদি আহি পোৱা নাই তেন্তে আপোনালোকে চাব আহিব খুব ধুনীয়া হয় আৰু আপোনালোকৰ ফালে আমি যাম আপোনালোকে আমাক কমেন্টত জনাবচোন ক'ত দুৰ্গা পূজা হয় থ্যাংক ইউ বা তাৰ উপৰিও এয়া আছে আমাৰ ফৰেন্ড গলতে এও প্ল্যানিং কৰি আছে আমাৰ ভিডিওৰ ওপৰত কি হ'ব তাৰ উপৰিও আপোনালোকক কৈলো যে আমাৰ যিবিলাক ভিডিও আপোনালোকে তেলকে পালে মানে বহুখিনি আমি ট্ৰাই কৰি আছো আপোনালোকক কোৱালিটি দিয়াৰ কাৰণে তাৰ মাজত কিবা মানে ভুল ভ্ৰান্তি হয় আমাৰ ধৰক ভিডিও বিলাকৰ ভুল ভ্ৰান্তি হৈ আছে কিন্তু আমি এই দুৰ্গা পূজাৰ এই আমি আজি প্ল্যান কৰিছো আমি আপোনালোকৰ মাজলৈ এটা পাৰফেক্ট ইনফৰমেশন আৰু এটা পাৰফেক্ট ভিডিও আপোনালোকৰ মাজত দাঙি ধৰিবৰ কাৰণে আমি অহৰহ দিন ৰাতি চেষ্টা কৰি আছো 24 আৱাৰ্স আমি আপোনালোকৰ মাজলৈ সঠিক ইনফৰমেশন মোবাইলৰ ক্ষেত্ৰত কাৰণ কিয় অসমীয়া ভাষাত মোবাইলৰ ইনফৰমেশন দিয়া চেনেল খুব কম আছে আমি সঠিকভাৱে দিয়াৰ কাৰণে এটা প্ৰতিশ্ৰুতিবদ্ধ বা সংকল্প লৈছো যে আমি আপোনালোকৰ মাজলৈ এটা পাৰফেক্ট ভিডিও লৈম আপোনালোকক চাওক মোবাইল আপোনালোকক সদায় প্ৰয়োজন মোবাইলৰ ইনফৰমেশন আপোনালোকে
বা আপোনালোকে হিন্দীত পায় বা ইংৰাজীত মানে ধৰি লওক ভাল ইনফৰমেশ্যন এটা পায় কিন্তু অসমীয়া ভাষাত ইনফৰমেশ্যনটো পোৱা বহুত টান হয় কাৰণ কিয় বেছিভাগ মানুহে ইংৰাজী বা হিন্দী অলপ কমকৈ বুজি পায় যিখিনি মানুহে ইংৰাজী বা হিন্দী অলপ কমকৈ বুজি পায় সিহঁতৰ কাৰণে মোবাইল এটা ল'ব আপুনি দোকান এখনত ল'ব গৈছে লোৱাৰ পিছত কি হয় আপুনি সেই মোবাইলটোৰ বিষয়ে সঠিকভাৱে নজনা বিনিময়ত কি হয় আপুনি হাই ৰেঞ্জত মানে এটা হাই ৰেঞ্জ পে কৰে কিন্তু বিনিময়ত আপুনি এটা ভাল ফোন নাপায় গতিকে আমাৰ এয়া প্ৰচেষ্টা যে আপুনি এটা ফ্লেগশিপ লেভেল বা এটা ঠিকঠাক লেভেলৰ যাতে আপোনাৰ যিখিনি বাজেট আছে বাজেটৰ ওপৰত আপুনি এটা সঠিক মোবাইল যাতে আপুনি বিচাৰি পায় তাৰ কাৰণে আমাৰ এই চেষ্টা আমাৰ অসমবাসীৰ ৰাইজৰ কাৰণে তাৰোপৰিও নেক্সট আমি আৰু এজন আমাৰ মেম্বাৰ আছে তেওঁৰ লগত আমি আপোনালোকক চিনাকি কৰাই দিম বলক আমি নেক্সট আমাৰ আৰু এজন সদস্যৰ সৈতে আপোনালোকক চিনাকি কৰি দিওঁ এওঁ প্লেনিং কৰিয়ে আছে প্লেনিংটো আমি আপোনাৰ অহা ভিডিঅ'ত অলপ অ'কে আমাৰ কৰ্ণৰ লগত আমাৰ এজন ফেমিলি মেম্বাৰে হয় এওঁৰ লগতো আমি চিনাকি কৰাই দিওঁ বলক আমি কৰ্ণৰ ওচৰ পালোঁ আমি কৰ্ণ হাই তোমাক প্ৰথমে আমি দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ তুমি দুৰ্গা পূজা ধৰি লওক কালিৰ দিনটোত কেনেকৈ উদযাপন কৰিবা অহাকালি মই প্ৰথমতে ৰাতিপুৱাই ধৰা ধুনীয়াকৈ সাজি বাচি ওলাই কিনে অলপ ফুৰিব যাম তাৰপিছত লগৰ সমনীয়াক লগ কৰি কিনে ধুনীয়াকৈ দুৰ্গা পূজা চাব যাম বুলি ভাবিছোঁ এতিয়া চাওঁ কেনেকৈ যাব পাৰোঁ ক'ত যাওঁ এনে আমাৰ ওচৰতে হয় অলপ দূৰত যাব পালে ভাল হয় কাৰণ তোমাৰ দুৰ্গা পূজাৰ প্লেন কি দুৰ্গা পূজাৰ প্লেনিং হৈছে মোৰ অলপ বাহিৰা ঠাই মানে কি আমাৰ ওচৰতে দেখিলোঁ বহুতবাৰ দেখিলোঁ 3খন ঠাই ওচৰতে আছে অলপমান বাহিৰত যাব পাৰিলে ভাল লাগিল অলপ দূৰত মানে লং ড্ৰাইভ কাৰণ ক'ভিডৰ কাৰণে আমি দূৰত যাব পৰা নাই যোৱাবাৰ যিহেতু পূজা আমাৰ হোৱা নাই তাৰ কাৰণে এইবাৰ পূজাত মানে অলপ ফুৰিম বুলি ভাবিছোঁ এতিয়া লগৰ সমনীয়াবোৰে কি কৰে গোটেই গ্ৰুপটো নিশ্চয় আমি ফুৰিব যাম বাহিৰৰ মানে ধৰি লওক ওচৰৰে যিখিনি আছে সেইখিনিত ফুৰিব যাম তাৰোপৰিও আমাৰ যিখিনি মানে ফেমিলি মেম্বাৰ আছে ফেমিলি মেম্বাৰক তুমি কেনেকৈ উইচ কৰা কিবা অলপ সকলোকে মোৰ তৰফৰ পৰা দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ প্ৰজ্ঞাদা ৰাজ সিং ইউটিউব চেনেলটোৰ লগত জড়িত হৈ থকাৰ বাবে আপোনালোকৰ মৰমে আমাক আগুৱাই যোৱাত সহায় কৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে পূজা যেন ভালদৰে উদযাপন কৰে ধন্যবাদ তোমাক আমাৰ ফালৰ পৰা যিখিনি মেম্বাৰ আছে সেই মেম্বাৰখিনিক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ যেন আমাক এনেদৰে সহায় আৰু সহযোগিতা আগবঢ়াই থাকে ভৱিষ্যতে যাতে আপোনাৰ মাজলৈ এটা কোৱালিটি থকা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ এইখিনিয়ে